ছাৰ আহিলো মই এ ল'ৰা এ ফুটটো কোনে লগাই দিছে তোক ছাৰ মায়ে লগাই দিছে এই টুপিটো যেন তই গৰমত পিন্ধি আহিছ ছাৰ মোৰ ঠাণ্ডা লাগিছে নে তোৰ আৰু মায়ে কৈছে বোলে সদায় সদায় ফুটটো বোলে লগাই যাবি বোলে তই ধুনীয়া ল'ৰা বোলে মুখ লাগি যাব মাৰে কৈছে নে আজি লেচনটো কি আছিল আজি ছাৰ গণিত আছিলে মই গণিত নপঢ়া আজি মন নাই ছাৰ নালাগে বন্ধ কৰি থৈ দিয়ক এই কেইবিধমান মাছৰ নাম কচোন তই মাছৰ নাম ছাৰ মাছৰ নাম পাহৰি গ'লো নহয় তোক পঢ়াও তই পাহৰি যা হাত দে আজিলৈ নামাৰিব আৰু তই মাছৰ নাম ক কেইবিধমান মই তোক এৰি দিম নামাৰো ছাৰ মাছৰ নাম পাহৰি গ'লো মনত পেলা আকৌ ছাৰ মই অকণ ওচৰলৈ যাওঁ সেই তললৈ বহ তালৈ বহ ছাৰ টুলখন চাইড কৰি লওঁ তোক যি কৈছে তাক শুন তই বুজি পোৱা নাই কথা এইফালে তই কেইবিধমান মাছৰ নাম ক মই যিটো কৈছোঁ তই সেইটো ক মাছৰ নাম ছাৰ মনতে পৰা নাই মনত পেলা আকৌ ছাৰ মনত পৰিলে বেতডাল দেখিলে মনত পৰিবই ছাৰ মাছৰ নাম মই জানো নহয় কি মাছ কচোন মাছকেইটা হেৰি মাছ এইটো কিবা এটা আছিলে কি আছিলে পাহৰি গ'লো ছাৰ বেতডাল দেখিছনে ছাৰ বেতডাল দেখিছোঁ বেতডাল পৰিলে মনত পৰি যাব আকৌ ছাৰ আপোনাকো মাৰিছিলে সৰুতে কোনে মাৰিছিলে তই মাছটোৰ লগত মুখ লগা হে মাছটোৰ লগত তই চুপতি কৰ তই চুপতি কৰিবি নে মাৰ খাবি পেলা সোনকালে মনত পেলা ছাৰ মনত পৰিলে কচোন ক মাছৰ নামকেইটা কেইবিধৰ নাম ক'ম তই মাছৰ 3 বিধমানৰ নামেই কচোন ছাৰ হেৰি আপোনাৰ খ্ৰীষ্টমাছ ফেমাছ আৰু থেংক ইউ ভেৰি মাছ ছাৰ কোনটো বাপাই শিকালে তোক কোনটো বাপাই শিকালে মাছৰ হাত পাত ছাৰ আপুনিয়ে শিকাইছিলে দেখোন তই হাত পাত তই মোৰ নাম জ্বলাই পেলাইছ তই হাত পাত আপুনিয়ে কৈছিলে বোলে হয় নি তই খগেন মাষ্টৰ বদনামি কৰিছ আঁতৰ যা ওলা ক্লাছৰ পৰা ওলা তই আজি আকৌ আহিলি ছাৰ আজি মই মুখস্থ কৰি আহিছোঁ ভালকৈ পঢ়িম ছাৰ তই কালি মিটিং এখন আছে তই কবিতা এটা গাব লাগিব গাম ছাৰ মই আজি কবিতাটো শিকাম তই ভালকৈ গাবি ছাৰ গাম তই হা বহি ল ইয়াত ভালকৈ বহি ল ইয়াতে বহো নি তোক য'ত কৈছোঁ তাত তই বেতৰ কোব পাব লাগিব তই ভাল নহ'লে তই কবিতাটো এখন মেল কিতাপখন চাই পঢ়িব পাৰ নহয় ছাৰ আপুনি যোনটো কয় মই সেইটোৱে পঢ়িম কল 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 এবিধ ফল কল এবিধ বল এই গৰু নহয় হয় কল এবিধ ফল হয় বল নহয় ছাৰ আকৌ কওকচোন কল 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 এবিধ ফল কল এবিধ বল এই গৰু তোৰ মগজত সোমাই নে কল এবিধ ফল হয় বল নহয় খাওঁ যে কলটো বুজিছ এতিয়া মনত পৰিছে ছাৰ আমি খোৱা বুলি ক'লে নাপাহৰ ভীমকল হয়নে মাৰে খুব খুৱাই ন খাইছ ৰাতিপুৱা নেকি খালি সেইটো কল আকৌ গৰু মই আকৌ পঢ়িম ছাৰ আপুনি আকৌ শিকাই দিয়কচোন এবাৰ আকৌ কল 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 এবিধ ফল কল এবিধ বল ছাৰ মই আকৌ পাই গ'লো ছাৰ মই আকৌ নিজে কওঁ শুনিব নিজে ক তই নিজে ইয়াত থৈছো তই ভালকে গাবি আকৌ দেই কল 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 এবিধ বল পাৰিছ তই কোনে শিকালে তোৰ খগেন মাষ্টৰ শিকাইছে ন তই মোৰ নাম জ্বলাবি তই কুকুৰ যা তই কাক কুকুৰ কৈছ তই অভদ্ৰামী মাষ্টৰ লগত অভদ্ৰামী তই মোৰ হাত তুলিছ কুকুৰ তই কি কৰিছ তই পগলা হলি নে মই নোৱাৰো তোক ক্লাছ ল'বলৈ মই যাওঁগে তই মোৰ লগত তৰ্ক কৰিছ যা তই ইয়াৰ পৰা যা তই নোৱাৰো হে ভাল পাগল ল'ৰাইটো যাওঁগে মই